ছাত্ৰ আৰু ছাত্ৰীসকল এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো কৰিম 3 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে 2 কেজি আপেল 2 কেজি কৈছে আৰু 1 কেজি আঙুৰ 1 কেজিৰ কথা কৈছে এদিনত আছিল 160 টকা চোৱা দামবিলাক দিয়া আছে 2 কেজি আপেলৰ দাম ইমান 1 কেজি দুটাৰে দাম কিমান গৈছে 160 টকা আছিল এমাহৰ পিছত 4 কেজি আপেল আৰু 2 কেজি আঙুৰৰ দাম হ'ল 300 টকা এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে বৰ্ণনা কৰা তো বীজীয়ভাৱে আমি ৰৈখিক সমীকৰণ দুজোৰ গঠন কৰিম আৰু জ্যামিতিকভাৱে মানে আমি জ্যামিতিকভাৱে আৰু লৈখিকভাৱে একেটাই কথা হ'ল তো আমি জ্যামিতিকভাৱে গ্ৰাফ আঁকি এই সমীকৰণটো সমাধান কৰিম তো ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকা স্টেপ বাই স্টেপ মই তোমালোকক বুজাই যাম এই অংকটো মই কেনেকৈ কৰিছোঁ বহুত ইজি আছে তোমালোকে ধ্যান দি চোৱা বহি কলম লৈ বহা আৰু এই চেনেলটোত তোমালোকে সকলোবোৰ ভিডিঅ' পাবা ক্লাছ 10ৰ গতিকে তোমালোকক মই এটাই অনুৰোধ জনাইছোঁ আছে তোমালোকৰ পৰা যাতে এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি লোৱা তো ছাত্ৰ ছাত্ৰীসকল চোৱা প্ৰথমে আমি কি কৰিব লাগিব 2 কেজি প্ৰথমে যাৰ নাম লৈ তাক আমি x ধৰি লওঁ দ্বিতীয়তে যাৰ কথা কৈছে বা যাৰ উল্লেখ আছে তাক আমি y ধৰি লওঁ যেনেকৈ প্ৰথমে আপেলৰ কথা কৈছে আপেলৰ 2 কেজি আপেল প্ৰথম আপেল আহিলে ন তো আপেলক আমি x ধৰি লওঁ ধৰা হ'ল আপেলৰ দাম x টকা আৰু তাৰ পিছত কাৰ নাম লৈছে চোৱা আপেল আৰু আঙুৰৰ কথা কৈছে আৰু আঙুৰক আমি কি ধৰি লওঁ আঙুৰৰ দাম y টকা তো তাৰ পিছত আমি একেদৰে ওপৰৰ প্ৰশ্নবোৰ যেনেকৈ কৰিলোঁ তেনেকৈ আমি প্ৰশ্নমতে লিখি লওঁ যদি তোমালোকে ওপৰৰ প্ৰশ্ন দুটাৰ আনসাৰ এতিয়ালৈকে ভিডিঅ' চোৱা নাই প্লিজ এই ওপৰৰ প্ৰশ্ন দুটাৰ ভিডিঅ' চাই লোৱা তেতিয়া এই অংকটো ধুনীয়াকৈ বুজি পাবা প্ৰথমে আপেলৰ কথা কৈছে আমি আপেলক x ধৰি ল'লোঁ তাৰপিছত আঙুৰৰ কথা কৈছে আমি আঙুৰক y ধৰি ল'লোঁ এতিয়া প্ৰশ্নমতে লিখিলোঁ চোৱা আপেল কিমান কেজি কৈছে 2 কেজি আপেল কৈছে ন তো 2 আপেলক কি ধৰিলোঁ x তো কি হ'ব 2x তো আমি 2x হ'ব আৰু আঙুৰ কিমান কেজি কৈছে চোৱা 1 কেজি আঙুৰ তো 1 আঙুৰক আমি y ধৰি ল'লোঁ সেইকাৰণে 1 কেজি আঙুৰ সমান কিমান টকাত কিনিলে ছাত্ৰ ছাত্ৰীসকল 160 তো ইয়াক আমি 1 নম্বৰ সমীকৰণ দি ল'ম আকৌ চোৱা আমাক প্ৰশ্নটো কি কৈছে প্ৰশ্নটো এবাৰ আমি আকৌ পঢ়ি ল'ম আকৌ আমাৰ প্ৰশ্নটোত কৈছে চোৱা এমাহৰ পিছত 4 কেজি আপেল 4 কেজি আপেল ক'লে তো 4 আৰু আপেল লিখি দিম আপেলক আমি x ধৰিলোঁ 4 কেজি আপেল আৰু 2 কেজি আঙুৰ যোগ 2 আঙুৰক আমি y ধৰিলোঁ তো 2y সমান কিমান টকাত কিনিলে 300 টকা আমি ইয়াত 300 টকা দি দিম ইয়াক আমি 2 নম্বৰ সমীকৰণ দি দিওঁ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ এই সমীকৰণ দুটা বীজীয়ভাৱে সমাধান হৈ গ'ল এতিয়া বীজীয়ভাৱে দুটা সমীকৰণ গঠন কৰি দিয়া মানে বীজীয়ভাৱে সমাধান হৈ গ'ল এতিয়া আমি জ্যামিতিকভাৱে সমাধান কৰিম জ্যামিতিকভাৱে আৰু লৈখিকভাৱে সমাধান কৰা একে কথাই হয় আহা আমি লৈখিকভাৱে গ্ৰাফ আঁকি সमीকৰণটো সমাধান কৰোঁ তো পোনপ্ৰথমে আমি দুটা বাকচ আঁকি ল'ব লাগিব তো আহা আমি দুটা বাকচ বনাই লওঁ গ্ৰাফে xy এইটো 1 নম্বৰ সমীকৰণৰ গ্ৰাফ আঁকিলোঁ আমি 2 নম্বৰ সমীকৰণৰ বাবে আমি এটা বাকচ বনাই লওঁ তো চোৱা 1 নম্বৰ সমীকৰণটো চাই এই বাকচটো আমি ফিল আপ কৰিম 2 নম্বৰ সমীকৰণটো চাই এই বাকচটো ফিল আপ কৰিম চোৱা এই সমীকৰণটোত বাকচ ফিল আপ কৰাটো বহুতে বুজি নাপায় চাই লোৱা এই সমীকৰণটোত যদি xৰ ঠাইত যদি আমি 0 বহাই দিওঁ তেতিয়া 2 পূৰণ 0 0 হৈ যাব আমাৰ ওচৰত কি থাকিলে y সমান 160 মানে xৰ ঠাইত যদি 0 বহুৱাই দিয়া তেতিয়া 2 পূৰণ 0 0 হৈ যাব থাকিব কি y 1 টো সবৰ লগতে থাকে 1 টো চাব দৰকাৰ নাই এইটো গুটেখিনি 0 হোৱাৰ পাছত এইবোৰ নাইকিয়া হৈ যাব থাকিব কি y সমান 160 তো ইয়াত আমি কিমান লিখিম 160 তেনেকৈ চোৱা এই y ঠাইত যদি আমি 0 বহুৱাই দিওঁ তেতিয়া 1 পূৰণ 0 1 পূৰণ 0 মানে 0ই হ'ব তুমি যিকোনো 0ৰ লগত যিয়ে পূৰণ কৰা মন ৰাখিবা ছাত্ৰ ছাত্ৰীসকল 0ৰ লগত আমি যিয়ে পূৰণ কৰোঁ সদায় 0 হয় তেতিয়া এই পাৰ্ট গুটেটো 0 হৈ যাব থাকিব কি থাকিব চোৱা আমাৰ ওচৰত থাকিব 2x সমান 160 থাকিব
হয়নে এতিয়া 2 ৰে 160 আমি কাটি দিম কেবাৰ যাব চাওঁ 2 8 গুণ 16 2 ৰে 16 8 বাৰ কটাকটি গ'ল শূন্যটো মানে 8 আৰু শূন্য থাকিলে ন তো আমি কি পালো ইয়াত আমি বাকচত লিখিম 80 পালো ঠিক তেনেদৰে ছাত্ৰ ছাত্ৰীসকল এই সমীকৰণটো চাই আমি বাকচটো ফিল আপ কৰিম তো কেন কি হ'ব চোৱা 100 ঠাইত যদি আমি শূন্য বহুৱাই দিওঁ তেতিয়া 4 পূৰণ শূন্য শূন্য হৈ যাব মানে এই গুটেটো নাইকিয়া হৈ যাব কি থাকিব 2y সমান 300 থাকিব তো 2 ৰে আমি 300 কাটি দিম কেবাৰ যাব চোৱা 2 এগুণ 2 এক বেছি থাকিলে ইয়ালে গুচি গ'ল 10 হল 2 5 গুণ 10 শূন্যটো যেনেকৈ আছে 150 তো আমি কি পালো 150 বা তোমালোকে এনেকৈ কাটিব পাৰা 2 ৰে 300 ডাইৰেক্ট কাটি দিয়া 2 150 গুণ 300 হ'ব তেনেকৈ কাটিব পাৰিবা আৰু মই এতিয়া যেনেকৈ দেখালো তেনেকৈ কাটিব পাৰিবা তোমালোকৰ ইচ্ছা মতে কটাকটি কৰি ল'বা তাৰ ইয়াৰ পিছত চোৱা ছাত্ৰ ছাত্ৰী আমি কি কৰিম যদি আমি ছাত্ৰ ছাত্ৰীসকল চোৱা এতিয়া আমি কি কৰিম y ঠাইত আমি শূন্য বহাই দিওঁ y ঠাইত শূন্য বহালে 2 পূৰণ শূন্য শূন্য হৈ যাব কি থাকিব আমাৰ ওচৰত থাকিব 4x সমান 300 এতিয়া আমি 4 ৰে 300 কাটিম চোৱা 4 ৰে 3 তো কাটিব নোৱাৰো 3 টো এটা সৰু সংখ্যা হৈ যাব হয়নে ছাত্ৰ ছাত্ৰীসকল তো আমি কি কৰিম 4 ৰে 30 কাটিম 4 8 গুণ 32 হৈ যায় 7 বাৰ যাব 4 7 গুণ 28 হ'ব 2 বেছি থাকিলে ইয়াত গুচি যাব 20 4 5 গুণ 20 75 পালো তো ছাত্ৰ ছাত্ৰীসকল বাকচ হৈ গ'ল আমাৰ ফিল আপ এতিয়া আমি গ্ৰাফ আঁকিম তো তোমালোকে বাকচ যদি ফিল আপ কৰিবলৈ শিকি গলা তো তোমালোকে নিশ্চয় গ্ৰাফত কেনেকৈ এই বাকচবোৰ আমি বাকচত থকা সংখ্যাবিলাক কেনেকৈ গ্ৰাফত বহুৱাম সেইটো শিকি যাবা তো ষ্টেপ বাই ষ্টেপ তোমালোকে ভিডিঅ'টো চাই থাকা 100% তোমালোকে বুজি পাবা আৰু যদি বুজি পোৱা নাই প্লিজ মোক এটা কমেণ্ট কৰি দিয়া তা মই গম পাম তোমালোকে বুজি পোৱা নাই তো নিশ্চয় মই যিমান পাৰোঁ তোমালোকক হেল্প কৰিবলৈ মই চেষ্টা কৰিম আৰু তোমালোকক প্লিজ তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা ভৱিষ্যতে গোটেইখিনি ভিডিঅ' পাবা ক্লাছ 10ৰ লগত জড়িত যিমান ভিডিঅ' আছে গোটেইখিনি ভিডিঅ' এই চেনেলটো পাবা তোমালোকে তো এতিয়া আমি গ্ৰাফ আঁকিম আমি গ্ৰাফৰ দিশত আগবাঢ়ি যাওঁ গ্ৰাফ কেনেকৈ বহুৱাম চোৱা এইবোৰ ইয়াত গ্ৰাফত কেনেকৈ বহুৱাম তোমালোকে নতুন আছা তো বহুতো সৰু কথা কিছুমানে বুজি নাপায় তো মই সৰু কথাৰ পৰা ডাঙৰ মই বুজাবলৈ আৰম্ভ কৰিছোঁ তো চোৱা চবতকৈ ডাঙৰ সংখ্যা আমি ইয়াত দেখিলোঁ 160 আছে তো আমি এনেকুৱাকৈ ইয়াত সংখ্যাবোৰ বহুৱাব লাগিব যাতে 160 সংখ্যাটো আমাৰ এই লাইনতে বহি ধুনীয়াকৈ বহি যাব তো চোৱা আমি যদি 1 2 কে লিখোঁ তেতিয়া 160 লৈকে যেতিয়ালৈকে পাব তেতিয়া এইটো পাৰ হৈ যাব যেহেতু আমাৰ যিমান জেগা আছে সেই হিচাপে আমি সংখ্যাবোৰ ল'ম তাতে যাতে আমাৰ ইয়াত জুৰি যায় তো চোৱা আমি কিমানকৈ ল'লে ইয়াত জুৰি যাব মই চাওঁ 20 কে ল'লে তোমাৰ 20 কে লৈ ল'ম 20 কে ল'লে জুৰি যাব চোৱা এইটো 20 এইটো 40 এইটো 60 এইটো 80 20 কে বাঢ়ি যাব এইটো 100 এইটো 120 এইটো 140 এইটো 160 এইটো 180 তেনেকৈ যাব 20 এইটো 40 এইটো 60 এইটো 80 এইটো 100 এইটো 120 এইটো 140 এইটো 160 তেনেকৈ যাব মাইনাছৰ ফালে আমাৰ কোনো সংখ্যা নাই দেখিছা বাকচত তোমালোকে বুজি পাইছা চাগে বাকচটোৱে দেখি পোৱা নাই এতিয়া দেখি পাইছা তোমালোকে বাকচটো চোৱা মাইনাছৰ কোনো সংখ্যাই নাই তো এইবোৰ লাইনত যিবোৰ সংখ্যা আহে চব মাইনাছত আহে বৰ্তমান মাইনাছৰ সংখ্যা বাকচত নাই গতিকে আমি সেইফালে সংখ্যাবিলাক নিদিলেও হ'ব হয়নে তো চোৱা x0 আৰু y0 সদায় ইয়াত আছে চোৱা কি কৈছে x0ত গৈ y কিমান যাব লাগিব 160 y 160 ওপৰৰ ফালে আছে তো ইয়াত প্ৰথম বিন্দুটো আমি ইয়াত পালোঁ বিন্দুটো হৈছে 0,160 তাৰপিছত ইয়াত চোৱা y0 ক'ত আছে x0 আৰু y0 ইয়াত আছে x80 ক'ত আছে ইয়াত আছে তো 80,0 বিন্দুটো ইয়াত পালোঁ তো প্ৰথম বাকচত আমি এই বিন্দুটো আৰু এই বিন্দু পালোঁ তো আহা আমি এই বিন্দু দুটা সংযোগ কৰিলোঁ তোমালোকৰ ওচৰত স্কেল আছে যদি লৈ লোৱা মোৰ ওচৰত স্কেল বৰ্তমান নাই গতিকে মই হাতেৰে আঁকিব লাগিব সিধাকৈ আঁকিবা মোৰ অলপ বেকা হৈছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে সিধাকৈ আঁকিবা তো মই আঁকিলোঁ
এটা ৰেখা আঁকিলোঁ এতিয়া এই বাকচৰ পৰা আৰু এটা ৰেখা ওলাব সেই ৰেখাটো আমি ইয়াত বহুৱাই লওঁ তো চোৱা এই বাকচত কি কি আছে x0 গৈ y 150 y 150 ইমানটো মানত পাম মানে অলপ তলত পাম 160কে 160কে সৰু হয় ন সেইকাৰণে আমি অলপ তলত পাম তো 0, এইটো কি হ'ব 150 হ'ব আৰু এইটো 0ত গৈ 75 x75 তো 75 ইমানটো মানত হ'ব আমি এতিয়া ইয়াৰ পৰা ইয়ালৈকে এটা ৰেখা আঁকিলোঁ তো চোৱা বিজয়ভাৱে পোনপ্ৰথমে আমি সমাধান কৰিলোঁ দুটা ৰৈখিক সমীকৰণযোৰ গঠন কৰিলোঁ তাৰপিছত ইয়াক আমি লৈখিকভাৱে প্ৰদৰ্শন কৰিলোঁ ইমানটো মান কৰিব পাৰিবা হৈ যাব